Hello guys, so কি খবৰ আকাৰ কিছু সকলোৱে ভালে সো আজি আমি স্টার্ট কৰিম ক্লাস 11 সো সেটস এৰ ওপৰত আমি আজি ডিসকাস কৰিম ওকে সো ফার্স্ট আমি ইয়াৰ ইন্ট্ৰোডাকশনটো লিখি লম ওকে দেন সো আমি ইন্ট্ৰোডাকশনটো দি লৈছো অৰ্থাৎ ফার্স্ট আমি ডেফিনেশন দিম সেটসৰ যে ডেফিনেশন হৈছে যে the concept of a set is given as collection of definite and distinct objects called elements or points of the set. Okay, so sets are ami jehetu definition to already pai gosu. Sets e kobo je sets are represented in two ways. Okay, sets are represented in two ways. Okay, then moi ebur likhi malkok etu karone bujaisu je video to jehetu dighol hoy jay he karone likhi bujaisu je sets are represented in two ways kita hoise first to hoise in tabular or roster method or eta ase set builder form okay ba rule method etia ami egitar uporat bitong koi discuss korim okay then amar jitu first way asile ki first way to asile in tabular or roster method okay so hetur mote jodi tar definition to moi di disu tumaloke notes kori jaba dei moi jebur notes di goisu gotei khini notes koriba tetia moi gotei bur ncrt mote di goisu gotike tumaloke notes kori jaba তেতিয়া হ'ব যেহেতু ম্যাথছৰ সাধাৰণতে নোটছবোৰ নিদিয়ে সো মই নোটছ দি গৈছো গতিকে নোটছখিনি লিখি ললে মই ভাল বুলি ভাবিম সো ফাৰ্ষ্টৰ ডেফিনেশনটো হৈছে ইন roster form order in which the elements are listed in material does the above set can also represented as 1 2 3 21 26 14 42 okay সো ইয়াৰ বিষয়ে আমি নেক্সট ভিডিওত বহল আলোচনা কৰিম এতিয়া আমি নেক্সট সেকেন্ড নাম্বাৰ ওয়েজ টুৰ ডেফিনেশনটো চাম ওকে এটো ডেফিনেশন মই কিতাপৰ পৰা ফটো মাৰি তোমালোকলৈ দি দিলো সো তোমালোকে চাই লবা আৰু মই তোমালোকক ক'ব বিচাৰিছো যে মই যিবোৰ আজি নোট দিলো সেই নোটবোৰ তোমালোকে নোট কৰি লবা বুলি মই আশা ৰাখিছো আৰু মই প্ৰতিদিনে ভিডিও দি যাম আৰু প্ৰতিটো ভিডিওত বিশেষ নোটবোৰ দি যাম গতিকে যিবোৰ নোট দিম গোটেইবোৰ এখন বহি তোমালোকে লৈ লবা আৰু মই কোনো দিনে বেলেগৰ পৰা বাহিৰৰ পৰা মই আনি নিদিও সব এনচিআৰটিৰ পৰাই মই দিছো গতিকে তোমালোকে বুজি পোৱাটো সহজ হ'ব বুলি মই ভাবো গতিকে সকলোৱে চাবা ভালকৈ বুজি পাবা সো থ্যাংক ইউ আৰু ইয়াৰ এইখিনি যিখিনি আমি বেসিক জানিলো আকৌ এইখিনি বেসিককে কাইলৈ আমি অলপ বহলাই আলোচনা কৰিম